দাদা আজি 25 তাৰিখ হ'ল বাইকৰ ইএমআই দিম কৈছিল 3টা পেন্ডিং হ'ল গৈ আজি কিবা এটা কৰি দিয়ক এই মাহতে দি দিম দিয়া নহয় দাদা 3টা জমা হ'লে মই অফিচত একো ক'ব নোৱাৰিম আৰু তেতিয়া আপুনি বেয়া নাপাব হ'ব এই মাহতে দি দিম দিয়া ঠিক আছে সোনকালে কৰি দিব ক ক'ত আছ নতুন চাকৰি পালি পাৰ্টি নিদিয় দিম দে গুৱাহাটী আহিলে জনাবি গুৱাহাটী গৈয়ে আছো মই ফোন কৰিম লগ কৰিবি হেৰি মোৰ তাৰমানে এটা কাম আছে মই অফিচৰ কামত যাব লাগিব বাহিৰত আজি নোৱাৰিম নহয় হয় নেকি ঠিক আছে দে হ'ব আৰু ঐ শুনচোন মোৰ কিবা কাম এটা আছে মোক মাতি আছে মই যাব লাগিব হা তোক পিছত ফোন কৰিম দে মই দে হ'ব যা দে হ'ব দে বাই জনাবি হা কি কৰি আছা গোখানীয়ে কথা পাতে বোলে তোমাৰ লগত দিয়া দেতা মোৰ যে এক্সাম শেষ হ'লে গুৱাহাটী যাম দিয়া মই যে বহুত দিন থাকিম তোমাৰ লগত গুৱাহাটী আহিব আমাৰ গোখানীজনী তোমাৰ ৰিজাল্ট দিলে তোমাক চাইকেল এখন কিনি দিম বুলি কৈছিলোঁ নহয় সেইখন কিনিব লাগিব গুৱাহাটী তেতিয়া আহিবা দেই হ'ব মোক যে আৰু বহুত খেলা বস্তু লাগিব দিম চব কিনি দিম ভাত খালানে গোখানী মায়ে ভাতেই দিয়া নাই দিলে খাম দেতা আজি যে আমাৰ মায়ে মাংস আনিছে দিয়া বাহ আমাৰ ছোৱালীজনীয়ে মাংস খাব আজি ময়ো যাওঁ নেকি আহা তোমাকো দিম আহা আকৌ এতিয়াই আহা তোমালৈ থৈ দিম নাই মই এনেহে কৈছোঁ ময়ো আজি মাংস আনিছোঁ নহয় হয় নেকি আমাৰ যে হাঁহৰ মাংস দিয়া বাহ মই আকৌ হাঁহ মাংস নাপালোঁ নহয় ব্ৰইলাৰহে আনিছোঁ হয় নেকি দে বেটা ভাত খাই শুই দিয়া দেই বাই দেতা গুড নাইট বাই
হেল্ল' কি কৰি আছা গোখানীজনী অ' দেউতা তুমি ক'ত আছানো তোমালৈ মনত পৰি আছে কেতিয়া আহিবানো মই কান্দি আছোঁ নহয় অঁ গোখানীজনী কিয় কান্দি আছা মই যাম নহয় এইবাৰ গ'লে তোমালৈ বহুত চকলেট লৈ যাম দেই নহ'ব যোৱা আজিয়ে আহা আজি যাব নোৱাৰিম মই গোখানী কালিৰ পৰা আকৌ মোৰ অফিচ আছে নহয় নেক্সট উইকত যাম দেই তোমাক বেয়া পাইছোঁ যোৱা নহয় মানে গোখানী হেল্ল' হেল্ল' কি কৰি আছা এই নাই এনেই অলপ ওলাই আহিছোঁ ৰাতিখন ওলাই গৈছা যে 10টা বাজিছেহে বেছি দেৰি হোৱা নাই আমি শুইছোঁ আৰু ঠিক আছে খোৱা এই গোখানী কি কৰি আছে তাই শুলে আজি তুমি তাইক কিবা কৈছিলা নেকি কান্দি আছিল সন্ধিয়া অকলে বহি এই নাই তাই ঘৰলৈ মাতি আছিলে মোক মই ক'লোঁ বোলো অফিচ আছে নেক্সট উইকত যাম দিয়া তাৰপিছত তাই ফোনটো খঙতে কাটিয়ে দিলে সেইকাৰণে কান্দি কান্দি মোক কৈ আছিল যে দেউতা বেয়া মোক অকণো মৰম নকৰে মোৰ ওচৰত নাহে মই বোলো দেউতাৰ কাম আছে যে সেইকাৰণেহে অহা নাই তাই কৈছে লগৰবিলাকৰ দেউতাকে স্কুলৰ পৰা নিব আহে মোৰহে নাহে লোন এটা এপ্লাই কৰিছোঁ ৰ'বা যদি লোনটো হৈ যায় তেনেহ'লে তাইৰ কাৰণে এখন চাইকেল কিনিব লাগিব তাইও ভাল পাব দিয়াচোন লোন আকৌ কিয় ল'ব লাগে চেলাৰী দেখোন পায়েই আছা পাই আছোঁ বাৰু কিন্তু ভাবিছোঁ আগৰ ধাৰবোৰ মাৰি লওঁ তেনেহ'লে যদি লোনটো হয় মোক এটা নতুন ফোন দিব লাগিব আৰু এটা কথা নেক্সট উইকত তাইৰ এক্সাম স্কুলৰ ফিজ দিয়া হোৱা নাই আৰু তাইৰ ইউনিফৰ্মৰ জোতাযোৰো ছিঙিছে কিনি দিব লাগিব পাৰিলে পইচা অলপ কালি মানে দিবা তাইক ক'বা এক্সাম ভালকৈ দিবলৈ এক্সাম ভাল হ'লে দেউতাই চাইকেল কিনি দিব তাইৰ মনটো ভাল লাগিব কম বাৰু ঘৰৰ বজাৰ শেষ হ'ব হৈছে পাৰিলে পইচা অলপ বেছিকৈ দিবা ঠিক আছে কাইলৈ কি পাৰোঁ দিম তুমি মিলাই বজাৰখিনি কৰি ল'বা আৰু শুনা তাই জোতাযোৰ কিনি দিবা হ'ব তুমি ৰুম যোৱা ময়ো শুই দিওঁ গুড নাইট ঠিক আছে গুড নাইট পাৰ্থ আজি 15 তাৰিখ হ'ল ভাড়াটো দিয়া নাই যে হয় দাদা ভাড়াটো দিব পৰা নাই মোৰ অলপ পইচাৰ প্ৰব্লেম চলি আছে সেইকাৰণে দিব পৰা নাই মই 2 দিনতে দি দিম আপুনি বেয়া নাপাব তোমাৰ পইচাৰ প্ৰব্লেমৰ বাবেই 2 মাহ ৰ'লোঁ আৰু কিমান ৰ'ম ভাড়াটো দিয়া আৰু যদি বেছি অসুবিধা হৈছে ৰুমটো খালী কৰি দিয়া নাই দাদা মই সোনকালেই ভাড়াটো দি আছোঁ দাদা এই সেইদিনাখন যে আপুনি এটা চেলছমেনৰ চাকৰিৰ কথা কৈছিলে সেইটো মই কৰিম দিয়ক আপুনি মোক কৈ দিয়কচোন কাক গৈ লগ কৰিব লাগে নাই ইমান দিনলৈ ৰৈ থাকিনে কোনোবাই বেলেগক দি দিলে ক'ত শুই আছিলাহে তুমি ইয়াতে ৰখাই দিয়ক ইয়াতে দাদা ৰখাই দিয়ক কি হে শুনা নাপায় নেকি ইমানকৈ ৰখাব কৈ আছোঁ ক'ত লৈ গৈ আছিল চৰি মই শুনাই নাপালোঁ স্কেনাৰটো দিয়ক
অঁ দাদা মই পাৰ্থই কৈ আছিলোঁ আপোনাৰ নম্বৰটো মোক পংকজে দিছিল একচুৱেলি দাদা মোৰ তাৰমানে অকণমান ফাইনেন্সিয়েল প্ৰব্লেম চলি আছে মোৰ এটা লেপটপ আছে আপুনি সেই লেপটপটো লৈ মোক অকণমান পইচা ধাৰলৈ দিব পাৰিব নেকি নহয় দাদা হেল্ল' দাদা হেল্ল' অ' দেতা কি কৰি আছা মোৰ যে আজি ৰিজাল্ট দিলে নহয় মই ফাৰ্ষ্ট হ'লো দিয়া আৰু যে মোক মিছতে বহুত মৰম কৰিছে চুমাও খাইছে তুমি যে মোক চুমা খোৱা তেনেদৰে তোমাক মিঠাই লৈ আনিব দিছে মিছতে আৰু তুমি যে মোক চাইকেল দিম বুলি কৈছিলা নালাগে দিয়া এতিয়া বোলে মই চাইকেল চলালে ফাৰ্ষ্ট হ'ব নোৱাৰিম আৰু মিছতেও মৰম নকৰিব সেইকাৰণে ডাঙৰ হ'লে দিবা দিয়া তুমি চকলেট আনিবা দেই চবৰ কাৰণে মোৰ কাৰণেও আনিবা আই লাভ ইউ দেতা বাই বাই